সাধাৰণ ল'ৰাজনক বুলি আপোনাৰ হাতখন লেতেৰা কৰিব বিচাৰিছে কিয়? সকলো চাই আছে। অপাৰেশ্যন আৰম্ভ কৰক। চহৰৰ উলিয়াই গলিয়ে নাকা চেকিঙৰ ব্যৱস্থা কৰক। যাব নোৱাৰে। পষ্টমৰ্টমৰ ব্যৱস্থা কৰক। আৰু এটা কথা, আপোনাৰ শহুৰ দেউতাক মই ভুল ভাবিছিলো। হি ইজ এ গ্ৰেট পলিটিচিয়ান। তোৰ গাত চু শপত খাইছো, তোৰ হত্যাকাৰীক এনেকুৱা শাস্তি দিম, এনেকুৱা শাস্তি দিম, ভৱিষ্যতে এনেকুৱা কাম কৰিবলৈ 100 বাৰ চিন্তা কৰিব লাগিব। কিন্তু আজি মই তোমাৰ লগত কিয় এনেকুৱা আচৰণ কৰিছো তুমি জানিলা হয়তো জীয়াই থাকিব নোৱাৰিবা প্ৰতাপ। যদি পাৰা প্ৰতাপৰ লগ লাগি তাকে ঘৰখনলৈ ল'ৰাটোৰ মুখখন চাবলৈ মোৰ আজি বৰ মন গৈছে। যেতিয়া বিচাৰিব লাগিছিল, যেতিয়া তাই নামটোকে শুনিবলৈ বিচাৰিব, এতিয়া আকৌ তাক কেনেকৈ ঘূৰে বহুদিন ওলাইছে মোৰ মুখেৰে এনেকুৱা টকটকীয়াতে। আগতে কিয় কোৱা নাছিল? তুমি মনত কষ্ট পাবা বুলি মই কোৱা নাছিলো। হৰলা তুমি মোৰ লগত সংসাৰ কৰি কমখন লতি ঘটি হলানে? এদিনৰ বাবে ভাল মাত দেখাই মোৰ নাপালা। হ'ব দিয়ক, সেইবোৰ এতিয়া থাকক। মানুহবোৰৰ কপালবোৰে কেনেকুৱা। জন্ম দি তুলি তালি ডাঙৰ দীঘল কৰা মাক দেউতাকক ঘৰখন পৰ কৰি আপুনি কৰিব লগা হ'ল স্বামীৰ। দম্ভ, অহংকাৰ আৰু জেদৰ কাৰণে আজি মোৰ ঘৰখনকে আজি ইমান দিন গোপন কৰি ৰখা কথা বিচাৰিছো। ৰুদ্ৰৰ মাকক মই মাৰিছিলো। সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিছিলে। দেউতাকৰ ওপৰত থকা জেদ পুৰাবলৈ গৈ মই মানুহজনীৰ ওপৰত এনেকুৱা মানসিক অত্যাচাৰ কৰিছিলো, যাৰ কাৰণে তুমি মোক এটা উপকাৰ কৰি দিবানে? মোক মৰাৰ উপায় এটা দিবা নেকি? নাই, মোৰ আৰু জীয়াই থাকিবৰ ইচ্ছা নাই। ভগৱান, তুমি আৰু আমাৰ ঘৰখনত একো খেলি মেলি হবলৈ নিদিবা। তুমি কিয় আহিছা আমাৰ ঘৰলৈ?
জীৱনটো ধ্বংস কৰি শান্তি নহল নহয় এইখন ঘৰলৈ আহিছা এনেকুৱা এজনী নষ্ট চৰিত্ৰ ছোৱালীৰ লগত আমাৰ কোনো সম্পৰ্ক নাই বাহিৰ কৰি দে এইজনী